যোৱা বছৰটোত আমি কেবিনেট মিটিং ৭২খন আমি কৰিবলৈ সক্ষম হৈছিলোঁ 72 পাৰ মান্থত আমি 4খনকৈ কেবিনেট মিটিং কৰাৰ বাবে আমি কৈছিলোঁ বাট আমি 20খন ক্ৰছ কৰিছোঁ তাৰমানে দেয়াৰ আৰ উইকস য'ত আমি এটা সপ্তাহতে দুবাৰ তিনিবাৰলৈকেও কেবিনেট বৈঠকত মিলিত হৈছোঁ আৰু এই কেবিনেট বৈঠকসমূহত আমি 966টা সিদ্ধান্ত লৈছিলোঁ 966 আৰু এই 966 কেবিনেট ডিসিশনৰ 86.03% has been implemented. Departmental meeting কেবিনেট বৈঠকৰ লগে লগে আমাৰ বিভিন্ন ডিপাৰ্টমেন্টৰ ৰিভিউ মিটিং অনুষ্ঠিত হয় আৰু ৰিভিউ মিটিং যদি আমি হিসাব কৰো 189 বাৰ মুখ্যমন্ত্ৰীৰ পৰ্যায়ত ডিপাৰ্টমেন্টৰ বৈঠক অনুষ্ঠিত হৈছে আৰু এই দুইটা যদি ডেটা আমি চাব যাওঁ অসমৰ লাষ্ট 75 ইয়াৰ্ছৰ এডমিনিষ্ট্ৰেটিভ হিষ্ট্ৰীত ইয়াৰ 25% ৰিভিউ প্লাস কেবিনেট বৈঠক অনুষ্ঠিত হোৱা নাছিল আৰু ৰিভিউ বৈঠকত আমি সিদ্ধান্ত ল'ব পাৰিছিলো 2762 আমাৰ এটা পোৰ্টেল আছে যাক আমি ই সমীক্ষা বুলি কওঁ এই মিটিং বিলাক হৈ যোৱাৰ পিছত মাই নোটছ খিনি ই সমীক্ষা পোৰ্টেলত ডিপাৰ্টমেন্টে আপলোড কৰিব লাগে আৰু ইমপ্লিমেন্টেশন ষ্টেটাসটো ডিপাৰ্টমেন্টে উইকলি আপলোড কৰিব লাগে সো কোনো ডিসিশন আনএটেন্ডেড থাকি যাব নোৱাৰে কাৰণ ডিপাৰ্টমেন্টে ই সমীক্ষা পোৰ্টেলত তাক আপলোড কৰি গৈ থাকিব লাগিব যেতিয়া ডিসিশনটো কমপ্লিটলি ইমপ্লিমেন্টেড হল দেন দে ক্লোজ দা ইস্যু যেটো ক্লোজ হল যোৱা বছৰটোত মুখ্যমন্ত্ৰীৰ ভিজিট আছিলে গুৱাহাটীৰ বাহিৰত 230 আৰু অসমৰ কোনো এখন জিলা আনকভাৰ্ড নাছিলে আৰু এই ভিজিট বিলাক কৰোতে ওভাৰনাইট ষ্টে আছিলে 46 যোৱা বছৰটোত আমাৰ চৰকাৰখনৰ এটা ডাঙৰ সফলতা আছিলে বিত্তীয় স্থিৰতা after 75 years first time we have achieved that landmark যে আমাক দৰমহা দিবৰ কাৰণে মাহত লাগে 2500 টকা কোটি টকা 2500 crores this 2500 crore we get internally oil royalty transport service GST excise এই গুটেইখিনি দি আমাক 2500 কোটি টকা দিয়ে পেনশনৰ কাৰণে আমি ভাৰত চৰকাৰৰ ট্যাক্স ডিভলিউশনৰ ওপৰত নিৰ্ভৰশীল but for salary we are no longer a dependent state so আত্মনিৰ্ভৰশীল অসম এতিয়া দিল্লীৰ পৰা আমি যিখিনি টকা পাওঁ পেনশন 900 কোটি টকা দিয়াৰ পিছত বাকি 1200-1400 কোটি টকা প্ৰতি মাহত আমি ষ্ট্ৰেট ৱে ডেভেলপমেন্টত দিব পাৰো so this is also another achievement আমি যেটো যোৱা বছৰত আমি লব পাৰিলো যোৱা বছৰটোত আমাৰ 2022ৰ তুলনাত 23ত এতিয়ালৈকে অসমত ট্যাক্স কালেকশন 26% ইয়াৰ অন ইয়াৰ আমাৰ ওপৰত আছো আমি symbolizing the vibrancy of Assam economy অসম বন্ধ হল বন্ধ নোহোৱা হল পিকেটিং নোহোৱা হল আন্দোলন নোহোৱা হল আজি জনসাধাৰণে তাৰ সুবিধা পাইছে যোৱা বছৰ আৰু এই বছৰত অসমত ইকোনমি ইজ গোইং ষ্ট্ৰং এণ্ড ষ্ট্ৰংগাৰ তাৰ মেইন কাৰণটোৱে হল যে আমাৰ সম্পূৰ্ণ আন্দোলন বিবৰ্জিত পৰিবেশ এটা ডিব্ৰুগড় তিনচুকীয়া জোৰহাট গোলাঘাটৰ আন্দোলন বিবৰ্জিত পৰিবেশৰ বাবে এইবাৰ অইল ৰয়্যালটি 1500 কোটি টকা আমি বেছিকৈ পাইছো তানে আপোনালোকে এখন নতুন অসমৰ প্ৰতিশ্ৰুতি আমাৰ সৰু সৰু আন্দোলন বিলাকে আমাক কিমান ইকোনমিক্যালি ক্ষতি কৰিছিল আমি কেতিয়াও বিশ্লেষণ কৰা নাছিলো অকল ডিব্ৰুগড় তিনিচুকীয়াত আমাৰ ৰিপিটেড ডিস্ট্ৰিক্ট ভিজিট কেবিনেট জিলালৈকে যোৱা তাতে সমস্যাবোৰ সমাধান কৰা মানুহে কেতিয়াবা পেপাৰত হিসাব কৰে যে কেবিনেট মিটিংত মাছ মাংসৰ টকাত কিমান খৰচ হ'ল বাট ইন কন্ট্ৰাষ্ট মন্ত্ৰীসকল জিলাত উপলব্ধ হোৱাৰ কাৰণে সমস্যাবিলাক সমাধান হোৱা বাবে আন্দোলন বিবৰ্জিত পৰিবেশ এটা সৃষ্টি হোৱা বাবে আসাম ইজ বিকামিং এ ষ্টেট উইথ হিউজ পটেনশিয়েল আৰু মই আপোনালোকক গৌৰৱেৰে জনাম যে টোটেল জিডিপি যোৱাবাৰো আমি 12.66% পাব পাৰিছো এইবাৰো আমি 12-13% জিডিপি গ্ৰোথ কৰিম silently how things are being changing in Assam only because of people's cooperation. Negativism to Ahomad Nuhua lage lage
অসমত বহুত কাম আমি আগুৱাই লৈ যাব পাৰিম নহলে 1 লাখ নিযুক্তি দিয়াৰ অলিক কল্পনা এটা বছৰত কোন চৰকাৰে পাৰিব বাট আজি 1 লাখ যুৱক যুৱতী নিযুক্তি হৈছে অকল আন্দোলন বিবৰ্জিত পৰিৱেশটোৰ কাৰণে এই বছৰটোত ইকনমিক ফ্ৰণ্টত আমাৰ এটা ডাঙৰ এচিভমেন্ট আছিল ইএপি এক্সটাৰ্নালি এডেড প্ৰজেক্ট এই প্ৰজেক্টসমূহৰ এটা ডাঙৰ হাইলাইট হ'ল ৱৰ্ল্ড বেংক আৰু এডিপিৰ পৰা যেতিয়া আমি লোন লওঁ তাৰ 80% টকা ভাৰত চৰকাৰে উভতাই দিয়ে অসম গভৰ্ণমেণ্টে উভতাই দিব নালাগে আমি বহুতে কেতিয়াবা হিচাপ কৰোঁ অসমৰ মূৰৰ ওপৰত কিমান লোন আমি ঘূৰাই দিব নালাগে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অনলি ৰিটাৰ্ণ দ্যাট মানি এতিয়া আমাৰ অসমত ইএপি অনগোয়িং আৰু প্ৰজেক্টেড যদি আমি গোটেইখিনি হিচাপ কৰোঁ যিবিলাক এপ্ৰুভেল হৈ গৈছে অনগোয়িং ইএপি চলি আছে 28,000 কোটি টকাৰ আৰু পাইপলাইন ইএপি আছে 12,000 কোটি টকা তানে যোৱা বছৰটোত আমি 40,000 কোটি টকাৰ এপ্ৰুভেল ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা আমি পাব সক্ষম হৈছো